এইবাৰ এয়া মই লেচেৰা লগাইছোঁ, দুই এডাল লাগিছে আৰু কলিও পেলাইছে। কথা হ'ল কি মানে ঘৰতে যদি অকণমান খেতি হয় মানে স্বাস্থ্যৰ কাৰণেও ভাল, নিজে অকণমান লাগিও থাকিব পাৰে, সময়টো মানে তেনেকৈয়ে যায়গৈ। আৰু বাহিৰৰ পৰা পাচলি কিনি খাবলৈ আজিকালি ভয় লাগে, আপোনালোকে জানেই। বিলাহী খাবই নোৱাৰি, বিলাহী ইমান কাৰ্বাইড দিয়া, মানে বিলাহী মানে এনেকুৱা লাগে নহয়, দেখি থাকিলে মানে কাৰ্বাইডটো যেনেকৈ দিয়ে, আকৌ মেডিচিন দ্বাৰা যেতিয়া মানে হেৰিবিলাকত মেডিচিন দি পেলাই যেতিয়া পানী দি পেলাই পাচলিবিলাক তিয়াই থয়, পিছদিনাখন সতেজ হৈ থাকিবৰ কাৰণে, মাহ ধৰি সেইখিনি বেয়া নহ'বৰ কাৰণে, বা সেইকাৰণে মানে মই একে সৰুৰ পৰাই এই মানে খেতি বাতি কৰাত মানে মই অকণমান আগ্ৰহী আৰু সেইকাৰণে ঘৰতে মানে কিবা এডাল কৰি পেলাই যাতে ঔষধ দিয়া মেডিচিন দিয়াখিনি যাতে খোৱা নহয়, সেইকাৰণে মই অকণমান লগাওঁ আৰু ঘৰতে খাবৰ কাৰণে, বেছিকৈ নহ'লেও। লেচেৰা মাহ লাগিছে, কিন্তু সাৰ নাই, কোনো ধৰণৰ মই সাৰ দিয়া নাই। এয়া জিকা লাগিছে, জিকা লাগিছে, এয়া লেচেৰা মাহ লাগিছে, এয়া অমিতা গছ লগাইছোঁ। এয়া মই ভেন্দি লগাইছোঁ, ভেন্দি লাগিছে, প্ৰতিজোপা গছতে ভেন্দি লাগিছে। মাজে মাজে বিলাহীও দিয়া হৈছে। এয়া লগাইছোঁ গোমধান, মাজতে লগাই পেলাই খোৱা হ'ল, আকৌ এই কেইজোপা দিছোঁ।